want justice. Justice, justice. We want justice. Justice, justice. No justice for us. No rest, no rest. No justice for us. No rest, no rest. No justice for us. No rest, no rest. Nila dole gatta koro. Nila dole gatta. We want justice. Justice, justice. We want justice. Justice, justice. We want justice. Justice, justice. No justice for us. No rest, no rest. No justice for us. No rest, no rest. No justice for us. No rest, no rest. Nila dole gatta koro. Nila dole gatta. সমগ্ৰ অসমবাসী ৰাইজক নিখিল ৰাভা মহিলা পৰিষদৰ পৰা মই সাংগঠনিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু জোনমণি ৰাভা অকল ৰাভা জাতিৰ মানে তেওঁ ৰাভা জাতিৰ হৈ থকা নাই, তেওঁ সমগ্ৰ অসমৰ এজনী অসম কন্যা। তেওঁৰ যি সাহসিকতা, তেওঁৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজি অকল ৰাভা জাতিৰ কাৰণে কৰা নাছিলে, সমগ্ৰ অসমবাসীৰ কাৰণে সমগ্ৰ তেখেতে যি কাম কৰিছিলে সেই কাম কৰাটো আমাৰ কাৰণে, ৰাইজৰ কাৰণে কৰিছিলে। কিন্তু তেখেতৰ যি মৃত্যু, সেই মৃত্যু অতি দুখনীয়, দুখ লগা। সেই মৃত্যুক আমি অতিকৈ অসমবাসীয়ে দুখ পাইছোঁ, সকলো অসমবাসীয়ে গম পাইছে তেওঁৰ মৃত্যুৰ কি ৰহস্য আছে। আমি আশা কৰিম তেওঁৰ যি মৃত্যু, সেই মৃত্যুৰ যি ৰহস্য, সেই সত্যটো আমি ন্যায় পাব লাগে। আৰু নেক্সট যাতে জোনমণি ৰাভাৰ দৰে কোনো মহিলাই এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ মৃত্যু বৰণ কৰিবলগীয়া নহয়। আমি আজি এই মঞ্চৰ পৰা, আজি সমদলৰ পৰা সমগ্ৰ অসম চৰকাৰক, গৃহ বিভাগক আমি নিখিল ৰাভা মহিলা পৰিষদৰ পৰা অনুৰোধ জনাম, জোনমণি ৰাভা যি তেওঁৰ এটা অতি দুখ লগা মৃত্যুবৰণ কৰিলে, সেই মৃত্যুৰ এটা সত্য, তেওঁৰ যি ন্যায়, সেই ন্যায় পাওক। তেখেতে এটা আৰক্ষী বিষয়া হৈও ন্যায় পোৱা নাই, আমি জনসাধাৰণে কেনেধৰণৰ ন্যায় পাম? গতিকে পিছৰ পৰ্যায়ত তেনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহওক। আৰু আজি এনেকুৱা এইটো কাৰ্যসূচী লোৱা হৈছে, যদি পিছলৈ আমি এই তেখেতৰ মৃত্যুৰ সঠিক ন্যায় বিচাৰ নাপাওঁ, তেতিয়াহ'লে আমি ইয়াতকৈ আৰু জংগী আন্দোলনত আমি ইয়াতকৈ অধিক শক্তিশালী কাৰ্যসূচী ল'বৰ কাৰণে সাজু হৈছোঁ। সকলো অসমবাসীয়ে নিশ্চয় আমাক সঁহাৰি জনাব, এইটো আশা কৰোঁ। যাতে গৃহ বিভাগে এই ক্ষেত্ৰত গুৰুত্ব দিয়ে। মহিলা আচলতে তেওঁ যি মহিলা নাৰী, সেই নাৰী আচলতে অকল নহয়, নাৰী দেৱী, মা, ভাই, ভণ্টি, পৃথিৱীৰ সকলো ধাত্ৰী হয়। কিন্তু আজি নাৰীৰ ইমান অপমান, লীনা দলে তেওঁ নাৰী হৈও এজনী নাৰীক তেখেতৰ মৃত্যুত নিশ্চয় তেখেতে দুখী বুলি আমি ভাবিছোঁ। লীনা দলে গ্ৰেপ্তাৰ কৰিব লাগে। তাৰোপৰি যিসকল দুষ্ট চক্ৰান্ত ব্যক্তি আছে, তেখেতসকলকো গ্ৰেপ্তাৰ কৰি উচিত ন্যায় পাব লাগে। এইটোৱে আমাৰ বিচাৰ, যাতে আহি থকা সময়ত অসমত নহয়, সমগ্ৰ ভাৰতবৰ্ষতে এনেধৰণৰ দুষ্কৃতি কাৰ্য নহয়, তাৰ বাবে আমি ৰাভা মহিলা পৰিষদে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰকো আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ।